এটা শান্ত পথ পথটোৰ ওপৰেৰে পাৰ হৈ গৈছে বাহনসমূহ আৰু এটা কোণত ৰৈ আছে এগৰাকী মহিলা কিন্তু মহিলাগৰাকীয়ে গমেই পোৱা নাই সন্মুখত কি আছে জীৱন আৰু মৃত্যুলৈ মাত্ৰ 2 ছেকেণ্ড চিচিটিভিত বন্দী হোৱা এই দৃশ্যটো ভালদৰে চাওক কিয়নো চিচিটিভিত বন্দী হৈছে এক ভয়ংকৰ দৃশ্য আপুনি তলকিবই নোৱাৰিব কিয়নো এই পথটোতে আহি আছে মৃত্যুদূত এখন ট্ৰাক 2 ছেকেণ্ডৰ ব্যৱধানতে এখন ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই অঞ্চলটোলৈ আহিছে আৰু তাৰ পিছতেই প্ৰচণ্ড জোৰত খুন্দা মাৰিছে অঞ্চলটোত থকা এটা বিশেষ ঘৰত ভালদৰে মন কৰক সমগ্ৰ দৃশ্য কাষতে এই মহিলাগৰাকী ৰৈ আছে ট্ৰাকখনে খুন্দা মৰাৰ সময়তেই মহিলাগৰাকী চিটিকি পৰিছে গৈ কিছু দূৰত কিন্তু মহিলাগৰাকীৰ ভাগ্য ভাল আছিল ধ্বংসস্তূপৰ মাজত মহিলাগৰাকী সোমাই পৰিছে যদিও মহিলাগৰাকীৰ মৃত্যু নহল সামান্যভাৱেহে আঘাত পালে মহিলাগৰাকীয়ে এই দুৰ্ঘটনাৰ পিছতেই হোৱা ধোৱা লাগে অঞ্চলটোত ট্ৰাকৰ ড্ৰাইভাৰজন গুৰুতৰভাৱে এই দুৰ্ঘটনাত আহত হয় আৰু ড্ৰাইভাৰগৰাকীক উদ্ধাৰ কৰিবলৈ তৎপৰ হৈ পৰে উদ্ধাৰ বাহিনী তাৰ লগতে মহিলাগৰাকীকো উদ্ধাৰ কৰা হয় মাত্ৰ 2 ছেকেণ্ডৰ ব্যৱধানতেই সংঘটিত হয় এই ভয়ংকৰ ঘটনা আৰু চকুৰ পলকতেই কথমপি প্ৰাণ ৰক্ষা পৰে এগৰাকী মহিলাৰ চীনত সংঘটিত হৈছে এই ভয়ংকৰ কাণ্ড আৰু এই দৃশ্য এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে কিন্তু ঈশ্বৰৰ কৃপাদৃষ্টি আছিল মহিলাগৰাকীৰ ওপৰত আৰু নিশ্চিত মৃত্যুৰ পৰা ৰক্ষা পৰিলে এইগৰাকী মহিলা প্ৰথমৰ পৰা শেষলৈ পুনৰবাৰ চাওক এই বিশেষ দৃশ্যটো